কবিতা ডিব্ৰুগড় কলেজৰ ল'ৰাজন কবি ৰিচামণি আখতাৰা পাঠ নিবেদিতা হাজৰিকা। ঐ ডিব্ৰুগড় কলেজৰ ল'ৰা, মুখেৰে ক'বলৈ তোমাক লাজ পাওঁ, হৃদয়ৰ স্পন্দনত কিন্তু তোমাৰেই কণ্ঠ শুনা পাওঁ। তথাপিও লিখিম মই কবিতাৰে, পাৰিলে পঢ়িবা তোমাৰ হৃদয়েৰে। নাজানো কিমান ভাল পাওঁ তোমাক, এন্ধাৰতো দেখা পাওঁ জোনাক। ক্ষন্তেকতে হৈ গ'লা তুমি বৰকৈ আপোন, দিৱসতো দেখি যাওঁ তোমাক লৈ অলেখ সপোন। মোৰ মনৰ মাজত বাৰে বাৰে তোমাৰ ছবিকেই আঁকো, নিদ্ৰাবিহীন ৰাতিবোৰত তোমাক অনলাইন চাই থাকোঁ। তোমাৰ ফেচবুক ষ্টেটাছবোৰে ইংগিত দিয়ে, মোৰ ছবিটিয়ে তোমাক যে বৰকৈ আমনি দিয়ে। নীৰৱতাবোৰ পাৰ কৰি দিওঁ তোমাৰ কবিতাবোৰ পঢ়ি। গোপনে লৈ গ'লা কাহানী বাই মোৰ হৃদয়খন কাঢ়ি। কবিতাবোৰে তাগিদা দিয়ে তোমাক লৈ লিখিবলৈ, দূৰণিবতীয়া মৰমবোৰ ছন্দবোৰত পঠিয়াবলৈ। ভয়ে সংকোচে তোমাৰ নামত লিখিলোঁ এটি কবিতা। জীৱন বাটৰ তুমিয়েইতো মোৰ শলিতা, তোমাৰ প্ৰত্যুত্তৰ পাম বুলি বাট চাইছোঁ বহু আশাৰে। লিখিবা প্ৰেয়সীৰ নামত এটি কবিতা সহজ ভাষাৰে। ঐ ল'ৰা, ভাল পাওঁ মাথো তোমাক, মাথো তোমাক। ধন্যবাদ।